মোৰ আচল ৰূপ দেখুৱাব লাগে ঘৰত গৈ চয়াই কাণ ফালি থৈ আহিমগে তোৰ ঘৰত গৈ আছো মই আৰু লগতে সমাজত ভায়েক বুলি পৰিচয় দিয়া তোৰ প্ৰেমিকৰ আচল স্বৰূপ জনাম ৰাইজক কেনেকে তোৰ লগত ইউটিউবাৰবোৰৰ ঘৰলৈ গৈ মানুহৰ পৰা 40-50 হাজাৰ টকা ধাৰ বিচাৰে আৰু তই মানুহৰ সমালোচনা কৰি যে তই থানাত যাব লগা অৱস্থা হৈ পৰিছিলে তোৰ মোবাইল কাঢ়ি লৈছিলে তই ভিডিঅ' দিব নোৱাৰা অৱস্থা হৈছিলে আজি মই সকলো জনাম আৰু মোৰ মুখখন দ্বিতীয়বাৰৰ বাবে খুলিবৰ কাৰণে তই বাধ্য কৰাইছ আৰু শুন মই মুছলমান ল'ৰাৰ লগত বিয়া হৈছিলো বুলি তই যে মোৰ ওপৰত মিছা অপপ্ৰচাৰ যে চলাই আছ তোক মই 2 দিন সময় দিছো 2 দিনৰ ভিতৰত হয় তই সেই ল'ৰাটোৰ নাম ক'ব লাগিব কোনটো মুছলমান ল'ৰাৰ লগত মই বিয়া হৈছিলো তই প্ৰমাণ দিব লাগিব নহয় তই 2 দিনৰ ভিতৰত তই ক্ষমা খুজিব লাগিব মোৰ ওপৰত ইমান ডাঙৰ এটা মিছা অপপ্ৰচাৰ চলোৱাৰ বাবে নহলে কিন্তু মোৰ গাঁৱত মই মেল পাতিম মোৰ গাঁৱৰ মানুহ চপাম ভকতবৃন্দ চপাম আৰু তই মোৰ গাঁৱলৈ আহিব লাগিব মোৰ গাঁৱৰ মানুহে ক'ব মই কেতিয়া কোনটো মুছলমান ল'ৰাৰ লগত বিয়া হৈছিলো মোৰ ঘৰত কেইখন ঘৰ উঠা পাতিছিল কেইখন চুৰ লোৱা পাতিছিল মোৰ গাঁৱৰ ভকতবৃন্দই ক'ব আৰু সেইখন সমাজলৈ তই আহি মোক প্ৰমাণ দিব লাগিব যে কোনটো মুছলমান মানুহৰ লগত মই বিয়া হৈছিলো নহলে কিন্তু অতি সোনকালে মই তোক আইনৰ মেপাকলৈ টানি লৈ আনিম তেতিয়া তই আইনৰ ওচৰত প্ৰমাণ দিব লাগিব কোনটো মুছলমান ল'ৰাৰ লগত মই বিয়া হৈছিলো আৰু তই মোৰ ঘৰলৈ আহিম বুলি কৈছিলি নহয় মোৰ কেইটা বয়ফ্ৰেণ্ড আছিলে মই কাক ভাল পাইছিলো সেইবোৰ উকতিবৰ কাৰণে এতিয়া মই তোৰ ঘৰলৈ যাম নগাঁৱলৈ বহুত সোনকালে গৈ আছো তই ঘৰত থাকিবি তোৰ ঘৰত কি হাংগামা হয় মই নেজানো তই মোক প্ৰমাণ দিবই লাগিব কোনটো মুছলমান ল'ৰাৰ লগত মই বিয়া হৈছিলো আৰু মোৰ সকলো শুভাকাংক্ষীক মই একদম মূৰ দুৱাই ক্ষমা খুজিছো কিয়নো সামাজিক মাধ্যমত মই এগৰাকী ডাঙৰ মানুহক তই বুলি সম্বোধন কৰি আছো কিয়নো মোক এইগৰাকী মহিলাই বাধ্য কৰাইছে মোক এনেকুৱা এটা ৰূপ ল'বলৈ এই মহিলাগৰাকীয়ে সামাজিক মাধ্যমত মোক মিছা অপপ্ৰচাৰ চলাই মেলি মোক এনেকুৱা ধৰণে মানসিক হাৰাশাস্তি দিছে মানে মই বাধ্য হৈ গৈছো এইগৰাকী মহিলাক এনেকৈ ক'বলৈ আৰু এটা কথা মই সকিয়নি দিছো মোৰ মা যিহেতু হাৰ্টৰ পেচেণ্ট বুকু বিষ হৈ থাকে আপোনালোকে প্ৰায় দেখিয়ে আছে উশাহ ল'ব নোৱাৰাকে বুকু বিষ হৈ পেলাই উশাহ ল'ব নোৱাৰা হৈ যায় মই কিমান ৰাতিয়ে মাক মই হস্পিটেল লৈ যাওঁ আপোনালোকে ভিডিঅ'বিলাকত দেখেই ডক্টৰে ডাইৰেক্ট মানা কৰিছে মাক এনেকুৱা কিছুমান কথা নক'ব যিবোৰে ডাইৰেক্ট আহি হাৰ্টত ধৰে কিন্তু এনেকুৱা ধৰণৰ কথাবোৰ যদি কাইলৈ যদি মোৰ মা কাণত পৰে আৰু মা যদি সহ্য কৰিব নোৱাৰি আকৌ যদি মোৰ মা বুকু বিষ হৈ উশাহ বন্ধ হৈ হাৰ্টৰ প্ৰব্লেম হ'বলৈ হয় ইয়াৰ কাৰণে দুখী কিন্তু কল্পনা ৰাজবংশী হ'ব আৰু এইগৰাকী মহিলাই আজি মোক অকলশৰীয়া পাই পেলাই দেখিছে তাই আজি মোৰ কোনো নাই আজি মই ক'ৰবাত মৰি পৰি থাকিলেও মোক বুটলি আনিবলৈও কোনো নাই যি কৰিছো আজি মই অকলেই কৰি আছো কোনো নাই মোক দুৰ্বল দেখি পেলাই মোক এনেকুৱা ধৰণে মানসিক হাৰাশাস্তি কৰি আছে সামাজিক মাধ্যমত মোৰ বিষয়ে এনেকুৱা মিছা অপপ্ৰচাৰ চলাই আছে যিখিনিয়ে মোক বহুত অশান্তি দিছে 3টা মতা আছিলে 4টা মতা আছিলে তই এনেকুৱা ধৰণে বস্তুটো প্ৰচাৰ কৰি দিছ যেন মই 3টা 4টা লগত বিয়া হৈ ঘৰ সংসাৰ কৰি ল'ৰা ছোৱালী জন্ম দি যেন মই ঘূৰি আহিলো মোৰ জীৱনৰ ওপৰত যে তই পাতনি মেলিবলৈ লাগি গলি মোৰ জীৱনৰ বিষয়ে তই কিবা জানো মোৰ ঘৰখন আহি তই দেখিছ জানো মই মোৰ ঘৰখন কেনেকে চলাও কি জানো তই মোৰ জীৱনৰ বিষয়ে আৰু ডাঙৰ এটা তাই কথা জাপি দিছে যে তাই মোৰ গাঁৱৰ মানুহক লৈ কথা কৈছে মোৰ গাঁৱৰ মানুহে বোলে তাইক হেনো মোৰ বিষয়ে জনাই থাকে মই হেনো কেনেকুৱা ধৰণৰ মানুহ তই ইমান ভালনে তই কি এনেকুৱা যে মোৰ গাঁৱৰ মানুহে মোৰ বিষয়ে তোক জনাব ভিডিঅ' বনাবৰ কাৰণে তই কি হয় আচলতে তই নিজকে কি বুলি ভাব মোৰ গাঁৱৰ মানুহখিনি কেনেকুৱা সেইটো মই জানো আজি মোৰ বিপদ আপদ হ'লে মোৰ কাষত মোৰ গাঁৱৰ মানুহখিনি থাকিব তই নাথাক মোৰ গাঁওখন ইমানো বেয়া নহয় যে মোৰ ওপৰত ভিডিঅ' বনাবৰ কাৰণে মোৰ গাঁৱৰ মানুহে তোৰ নিচিনা এজনীক যোগাযোগ কৰিব চালা একদম চৰত কাণ ফালি পঠিয়াম তই গম পাইছ তেতিয়াহ'লে তই নাম ক মোৰ কোনটো গাঁৱৰ মানুহে তোক যোগাযোগ কৰিছিল মোৰ ওপৰত ভিডিঅ' বনাবলৈ তই নাম ক তোৰ যদি সাহস আছে তেতিয়া মই সেই গাঁৱৰ মানুহটোকো সুধিম তোকো সুধিম সন্মুখী কৰিম তোৰ কোটি টকা আছে তই খাইছ তোৰ ঘৰত কোনোবাই খুজিবলৈ যোৱা নাই নহয় মোৰ নাই আজি মই পেটত গামোচা মাৰি হ'লেও মই নিজৰ উপাৰ্জনেৰে মোৰ ঘৰ চলাইছো তোৰ ঘৰত মই খুজিব যোৱা নাই নহয় তই কৰ হয় কি হয় তোক মই চিনিয়ে নাপাওঁ চালা বুঢ়া মতা এটালৈ আহিলি সৰুতে টকা লোভত চাকৰি দেখি পেলাই মতা বুঢ়া হ'ল টুটুৱা পৰিলে যতে ততে এতিয়া মুখ মাৰি ফুৰিছ ভাইৰে বুলি সমাজত পৰিচয় দি থাক সেইবোৰ লিলিমাই কৰি থাক ইফালে নিজৰে চৰিত্ৰ সেনেকুৱা আনৰ চৰিত্ৰত দাগ লগাবলৈ আহ মই জীয়ৰী ছোৱালী মোৰ 10টা আৰু বয়ফ্ৰেণ্ড আছে তই কি কৰিবি তোৰ নিচিনা এটাই 10টা ল'ৰাৰ লগত ঘূৰিম মই ডেটিং মাৰিম তোৰ নিচিনা মই ল'ৰা ছোৱালী জন্ম দি মতা থকাৰ পিছত মই বেলেগৰ লগত ঘূৰি ফুৰা নাই নহয় চালা বুঢ়া মতাটোলৈ বিয়া হৈছিলি কেলে সুখী হ'ব নোৱাৰো যদি
মতাটো বুঢ়া হ'ল এতিয়া তই বেলেগৰ হেৰিবোৰ টানি টানি আন ভায়েৰে হয় যদি তোৰ ভায়েৰে হয় তোৰ লগত